নমস্কাৰ বিজনেছ লাইন এডমিন চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাব। এইটো সৰু এটা ইনকিউবেটৰ মেচিন, মানে কণীৰ পৰা পোৱালি জগোৱা মেচিন হয়। হাঁহৰ কণী লাগিব 28 দিন এইটো মেচিনত, আৰু মুৰ্গীৰ কণী লাগিব 21 দিন। তো ঘৰৰ মানে যিখিনি হাঁহ কুকুৰাৰ কণী জমা হয় প্ৰত্যেক সপ্তাহে এইটো মেচিনত দিব পাৰিব আৰু পোৱালি জগাব পাৰিব। যেটো চেল কৰিব গ'লে মানে কণী তাই আৰু কেইটকা পাওঁ আমি। মেচিন এটা এনেকুৱা লৈ মেচিনত কণীখিনি দিলে প্ৰত্যেক সপ্তাহে পোৱালিখিনি জাগিব, আৰু সেই পোৱালিখিনি ব্ৰুডিং কৰি মানে পোৱালি যদি চেল কৰে পোৱালিও চেল কৰিব পাৰিব, আৰু যদি ডাঙৰ কৰি চেল কৰে ডাঙৰ কৰি চেল কৰিব পাৰিব। তো এইটো হৈছে 100 কণী ধৰা এটা মেচিন। এইটো থাৰ্মকলৰে বনোৱা হৈছে, যেটো কাঠেৰে বনাব গ'লে মিস্ত্ৰী খৰচা আছে, কাঠৰ খৰচা আছে, প্লাইবোৰ্ডৰ খৰচা আছে। খৰচাটো বহুত বেছি, থাৰ্মকলৰে বনালে ভাল। আৰু দিনত 2 পৰা 3 বাৰ এনেকৈ হাতেৰে লৰাই দিলে হৈ যায়। যেটো ইয়াত মোৰ টাৰ্কি আৰু চীনা কুকুৰা চৰাৰ মানে কণী দিয়া আছে। আৰু যেটো টাৰ্কিৰ 1 মাহ সময় লাগে, চীনা কুকুৰা 1 মাহ সময় লাগে, একেলগত বহাই দিয়া হৈছে ইয়াত। তো চাওক কিমান ধুনীয়া। এইটো মেচিনত 100টা কণী ধৰিব। হাঁহৰ কণী ধৰিব ইয়াত 70 পৰা 80টামান, আৰু মুৰ্গীৰ কণী ধৰিব 100, আৰু টাৰ্কিৰ কণী ধৰিব ইয়াত 70 পৰা 80টা, আৰু গিনি ফ্লৰ কণী 100 ধৰিব ইয়াত। যেহেতু এইটো মেচিন মোৰ ডবল কাৰ্টন জইন কৰি বনোৱা আছে, ইয়াত মাজতে লাইট ফেন দিয়া আছে, আৰু এইটো সাইডত আৰু 15 দিন পিছত আৰু কণী ভৰাই দিম। মানে মই ডবল সাইড বনাইছোঁ, মানে খৰচাটো কম, পাঁচটো এটাই ডবল সাইড হৈ যাব। তো চাওক এনেকুৱা মেচিন আপোনালোকে ঘৰত যদি ৰাখে এটা, তেতিয়াহ'লে মুৰ্গীৰ কণী হওক হাঁহৰ কণী হওক সব কণী মেচিনত ভৰাই পোৱালি জগাব পাৰিব। তো বহুত ধুনীয়া, আপোনালোকে ল'ব পাৰে। আৰু যেহেতু ইয়াৰ আগত প্ৰথমবাৰ 20টা কণী দিয়া হৈছিল, তাৰে পৰা 19টাই পোৱালি জাগিছিল। মানে নিজৰ ঘৰুৱা কণী, বেলেগৰ কণী এইটো গেৰাণ্টি নাই কণীটো ফাৰ্টেল হয় নে নহয় বা কেনেকুৱা হ'ব। নিজৰ ঘৰৰ কণী দিছিলোঁ ইয়াত 20টা, 19টা পোৱালি জাগিছিল, এটা ভিতৰত পোৱালি হোৱা নাই, আৰু 2টা পোৱালি ইয়াৰ পৰা মৰ্টেলিটি হৈছে। এনেকৈ ব্ৰুডিং কৰিব পাৰিব। আৰু বন্ধুসকল, যদি কাৰোবাক দৈনিক কণী পৰা কুকুৰা চৰাই লাগে, এইখিনি হৈছে ৰ'ড আইলেণ্ড ৰেড আড়াইৰ কুকুৰা চৰাই। এই কুকুৰা চৰাই দৈনিক কণী পাৰে, কিন্তু এই কুকুৰা চৰাই নিজে উমনি নলয়। ইয়াৰ কণীবিলাক এই ইনকিউবেটৰ মেচিনত দিব লাগিব। ইনকিউবেটৰ মেচিনত দিলে এইটো ইয়াৰ কণীৰ পৰা পোৱালিবিলাক জাগিব। এইখিনি ৰ'ড আইলেণ্ড ৰেড আড়াইৰ কুকুৰা চৰাই। এইটো 5 মাহ বয়সৰ পৰা কণী পৰা ষ্টাৰ্ট হয়। এইটো কোম্পানীৰ দানাবিলাক খোৱালে কণী অলপ বেছিকৈ পাৰে, আৰু ঘৰুৱা দানাও দিব পাৰিব। ঘৰুৱা দানা দিলে কণী অলপ কমকৈ পাৰে। বছৰি 280 পৰা 320টালৈকে কণী পাৰে এইটো কুকুৰা চৰাই। আৰু যদি ঘৰুৱা ধান চাউল ভাত এইবিলাক দিয়ে, বাহিৰত এৰি দিয়ে, তেতিয়াহ'লে এইটো 250 পৰা 260 এনেকুৱা কণী পাৰিব। যদি লাগে যোগাযোগ কৰিব, অলপ ডেলিভাৰী দিয়াৰ সুবিধা আছে। ধন্যবাদ।